শিলচৰৰ কুৰালভাঙাত পকী দলং নিৰ্মাণত বিয়াগুম কেলেংকাৰী সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰি ৰাইজৰ তীব্ৰ প্ৰতিবাদ কাম আৰম্ভ কৰা 2টা বছৰ অতিক্ৰম হৈ গ'ল কিন্তু আজিলৈকে 30% কাম নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ নামফলক অবিহনে কাম কৰি আছে ঠিকাদাৰে কাণহাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ অসম মেঘালয়ৰ সীমান্তৱৰ্তী বৃহত্তৰ পানকাটা গাঁও পঞ্চায়তৰ ৰাইজৰ একমাত্ৰ যাতায়াতৰ পথ এই কালু নদীৰ দলংখন যাতায়াতৰ দুৰৱস্থাৰ বাবে অঞ্চলটোৰ ৰাইজে এতিয়া জমৰ যাতনা ভুগি আছে এখন টুলুঙা নাওত কণ কণ ছাত্ৰ ছাত্ৰী তথা ৰাইজৰ চলাচলৰ একমাত্ৰ ভৰসা হৈ পৰিছে কেইবাখনো গাঁৱৰ ৰাইজে প্ৰতিদিনে এই টুলুঙা নাওখনেৰে নিজৰ জীৱনক বিপন্ন কৰি যাতায়াত কৰা পৰিলক্ষিত হৈছে বিভিন্ন সময়ত নাওখন দুৰ্ঘটনাত সংঘটিত হোৱাৰ কথা জানিবলৈ দিয়ে অঞ্চলটোৰ ৰাইজে এই ক্ষেত্ৰত ৰাইজে চৰকাৰ তথা জিলা প্ৰশাসনৰ ওচৰত কাটৰ আবেদন জনাই ঠিকাদাৰজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি অনতিপলমে দলংখনৰ কাম সম্পূৰ্ণ কৰি ৰাইজৰ চলাচল সুবিধা কৰি দিবলৈ পৰৱৰ্তী সময়ত কোনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় ফকিৰগঞ্জৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট ব্ৰহ্মপুত্ৰ লাইভ 24 টেপৰ পৰা চাটি বৈ এই গাঁও অঞ্চলৰ মানুহ লেখাপঢ়াৰ দিকে একদম কমজোৰ ইয়াত আমাৰ শিক্ষিত মানুহ নথকাৰ কাৰণে আমাৰ কামটো ইমান লেহেমীয়া হৈ আছে কাৰণটো হ'ল ইয়াত পচা পাথৰ দি চাইড গাঁথনি কৰিছে পচা পাথৰ যিটো পাথৰ ইয়াত ডিমাণ্ড নাই আমাৰ ইয়াত পাথৰৰ কাৰখানা চলি আছে আমাৰ ইয়াতে পচা পাথৰৰ সাইড ওয়াল কৰিছে আজি এটা বানপানী আহিলে ডাঙৰকৈ বানপানী আহিলে এটো উঠাই লৈ যাব 2 নম্বৰটো কথাটো হ'ল আমাৰ এই ব্ৰিজৰ কামটো ইমান লেহেমীয়া কৰি আছে কোম্পানী বা ঠিকাদাৰে এটা ক'ব লগা কথাই নাই আমি কি কম একদম নিন্দনীয় কথা এটো কথাটো হ'ল এতিয়া আমাৰ অতি সোনকালে এটা নৌকাৰ ব্যৱস্থা হ'ব লাগে কোম্পানীৰ তৰফৰ পৰা যেহেতু দিব খুজিছে এতিয়া আমাৰ অতি সোনকালে আমাৰ এটা নৌকাৰ ব্যৱস্থা কৰিব লাগে 2 নম্বৰে আমাৰ কামটো অতি সোনকালে শেষ কৰিব লাগে ইয়াত আমাৰ পঞ্চায়ত MDC MLA ইয়াত এটাবাৰৰ কাৰণে অহা নাই যে আমাৰ ইমান গাঁৱৰ মানুহ কেনেকা যাতায়াত কৰে কিমান কষ্টত কৰি আছে এবাৰ চাবলৈ কোনোই নাহে কাৰণটো কি ইয়াৰ মানুহ কি ভোট নাদেন কি চৰকাৰক আমি বিধায়ক ভোট দি জিকাই দিছোঁ আমাৰ বিধায়ক এতিয়া নাই